মই ৰেখামণি আজি আকৌ এটা নতুন ৰেচিপি লৈ আহিছোঁ লোকেল মাংসৰ আৰু এই মাংসৰ ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগে চাই তেনেহলে মোক কমেন্টত জনাব আৰু যিসকল লোক মোৰ চেনেলটো নতুন তেখেতসকলে মোৰ যদি সাবস্ক্ৰাইবটো কৰা নাই সাবস্ক্ৰাইবটো কৰি দিলে মই নথৈ সুখী হ'ম। এই লোকেল মুৰ্গী আনিছিলে আজি সানডে যেহেতু এই মই আপোনালোকক দেখুৱালোঁ। এতিয়া মই ইয়াত কি মই এড কৰিম আপোনালোকক দেখুৱাম। এতিয়া মই পেষ্টটো আদা নহৰু পেষ্ট দি দিম ইয়াত এচামুচকৈ অকণমান বেছিকৈও দিব পাৰিব। আদা নহৰু পেষ্টটো বেছি হ'লে একো নহয়। হালধি মই আধা চামুচ দিছোঁ, নিমখ আন্দাজ মতে, জলকীয়া গুড়ি এচামুচকৈ মই অকণমান বেছি দিছোঁ যিহেতু সৰু চামুচ, ধনিয়া গুড়ি 2 চামুচ, জিৰা দিম মই 2 চামুচ, এইটো হ'ল মেগী মছলা, মই ফ্লেভাৰৰ কাৰণে দিছোঁ। আপোনালোকে দিবও পাৰে নিদিবও পাৰে, একো নাই। আৰু এইটো হ'ল চাহী গৰম মছলা। এতিয়া মই মিঠাতেল 4 চামুচ মানৰ জোখেৰে মই বাটিত লৈ লৈছোঁ। এতিয়া ইয়াত মই দি দিম। এতিয়া মই ভালকৈ পেষ্টটো সানি ল'ম। মাংসত যাতে লাগি ধৰে ভালকৈ সানি ল'লে ভাল হয় মাংসটো খুব, সেইটো কাৰণে মই এনেকৈ সানি লৈছোঁ যাতে মাংসত লাগি যায় মছলাখিনি। আৰু মই এতিয়া 15 মিনিটমান সময় মই ফ্ৰিজত থৈ দিম। এতিয়া হৈ গ'ল, মই ফ্ৰিজত থৈ দিম। এয়া মই পিঁয়াজ মাংসত দিবৰ কাৰণে ৰেডি কৰি লৈছোঁ। ফ্ৰিজৰ পৰা উলিয়াই আনিলোঁ। এয়া মই গেছটো অন কৰি প্ৰেছাৰটো বহাই লৈছোঁ। যিহেতু লোকেল মাংস ল'ৰাটোৱে অলপ টান পায় কাৰণে মই এয়া প্ৰেছাৰতে বহাইছোঁ। মই 5-6 চামুচমান মই দিলোঁ। এতিয়া গৰম হ'লে মই পিঁয়াজখিনি দি দিম। তেল যিহেতু গৰম হ'ল মই এতিয়া পিঁয়াজখিনি দি দিম। যিহেতু ৰঙচুৱা হ'ল এতিয়া মই মাংসখিনি ইয়াত দি দিম। মই ইয়াত ৰেডি কৰি থোৱা মাংসখিনি মই ইয়াত দি দিছোঁ। আপোনালোকে ভাবিব লোকেল মুৰ্গী কিয় প্ৰেছাৰত বনাইছে। মোৰ ল'ৰাটোৱে টান হৈ থাকিলে অকণমান বেয়া পায়, সেইটো কাৰণে মই ইয়াতে প্ৰেছাৰতে বনাই দিছোঁ। এতিয়া মই ইয়াত জালুক পিচি থোৱা এচামুচ দি দিছোঁ। ভালকৈ লৰাই দিছোঁ।
মাংসত দিবৰ কাৰণে মই আলু কাটি থৈছিলোঁ। এতিয়া মই আলুখিনি তাত দি দিম মাংসখিনিত। যিহেতু ভাজা হৈ গৈছে, এতিয়া মই ইয়াত আলুখিনি এড কৰি দি দিম। মই ভালকৈ লৰাই দিম। 5 মিনিটমান মই ভাজাৰ পিছত পানী দি মই কুকাৰৰ ঢাকনখন লগাই দিম। একদম চিম্পুল বনাইছোঁ, আপোনালোকেও ঘৰতে এনেদৰে বনাই চাবচোন। কেনেকুৱা পালে মোক কমেণ্টত জনাব। আৰু অলপ সময় হোৱাৰ পিছত মই পানী দি দিম। এই আধা কাপ পানী লৈছোঁ, মই এতিয়া পানীখিনি ইয়াত দি দিম মাংসত। এয়া মই আধা কাপ পানী ইয়াত ধৰি দিছোঁ। এতিয়া মই ঢাকোনখন মাৰি দিম। এয়া মই ঢাকোনখন প্ৰেছাৰৰ মাৰি দিলোঁ। 15 মিনিট 20 মিনিটৰ পিছত মই নমাই থৈ দিম। এয়া যিহেতু হৈ গ'ল, মই এটা সৰু কেৰাহীত নমাই থলোঁ।